হয় আজি নিখিল ভাৰত ছাত্ৰ সন্থাই মানে ৰাজ্যজুৰি বিভিন্ন জিলাত মানে কেইটামান দাবীটো লৈ পেলাই আজি দুঘণ্টীয়া মানে অৱস্থান ধৰ্মঘট আজি কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ যে আমাৰ বিপিআৰ একৰ্ড মানে 2020 27 জানুৱাৰীত মানে হৈ গৈছিলে আজিৰ তাৰিখত মানে 6 বছৰ মানে হৈ গ'ল বা 6 বছৰ উকলি গ'ল কিন্তু দেখা গ'ল যে ভাৰত চৰকাৰে যেনেকৈ আমাক প্ৰতিশ্ৰুতি দিছিলে বা অসম চৰকাৰে আমাক যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে মানে একৰ্ড হৈ যোৱাৰ পিছত একৰ্ডৰ দফাবিলাক ৰূপায়ণ হ'ব বা ৰূপায়ণ কৰাৰ মাজেৰে এই অঞ্চলৰ মানে যিখিনি কাম কৰিব লাগে উন্নয়নৰ হওক মানে শিক্ষাৰ দিশত হওক বা অৰ্থনৈতিক দিশত হওক বা সমাজ মানে দিশত হওক কিন্তু সেই কামবিলাক হৈ যোৱা নাই এইকাৰণে আজি পুনৰ নিখিল ভাৰত ছাত্ৰ সন্থাই জিলা আজি 2 ঘণ্টা মানে ধৰ্ণা মানে কাৰ্যসূচী লৈ পেলাই ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী মানে তেখেত মানে আমাৰ মানে দেশৰ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱলৈ আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে যে আমাৰ বিটিআৰ একৰ্ডত থকা যিখিনি মানে দফা সেই দফাসমূহ মানে ৰূপায়ণ হ'ব লাগে আৰু আমাৰ গৃহমন্ত্ৰী তেখেত মানে অমিত শ্বাহ ডাঙৰীয়া দেৱ তেখেতো আমি অনুৰোধ কৰিব বিচাৰিছোঁ আৰু অসমৰ মানে মাননীয় চিফ মিনিষ্টাৰ শ্ৰীযুত ডক্টৰ মানে হেমন্ত বিশ্ব শৰ্মা তেখেতকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ যে আমাৰ বিটিআৰত থকা যিখিনি দফা আকৰে আকৰ ৰূপায়ণ হ'ব লাগিব আমি দাবী জনাইছোঁ আজিৰ সেই কাৰ্যসূচীৰ দ্বাৰা আৰু দফাত থকা যিখিনি মানে এৰিয়া এক্সটেনশ্যনৰ মানে যিখিনি শোণিতপুৰ বিশ্বনাথৰ যিখিনি গাঁওসমূহ যে অন্তৰ্ভুক্ত ইয়াত মানে হ'ব লাগে যে বিটিআৰৰ লগত এইটো হৈ যোৱা নাই অকল 60টা গাঁও ইয়াত মানে ইনক্লুড কৰা হৈছে আৰু বহুতো গাঁও আছে সেই বহুতো গাঁওবিলাক মানে পুনৰ ইয়াত মানে ইনক্লুড হ'ব লাগিব তাৰ কাৰণে আসাম চৰকাৰে যথেষ্ট কাম কৰিব লগা আছে আসাম চৰকাৰৰ ওচৰত তেখেত মানে গভৰ্ণৰ ডাঙৰীয়া দেৱ আৰু অসমৰ মানে চিফ মিনিষ্টাৰ ডাঙৰীয়া দেৱলৈ আমি দাবী জনাইছোঁ আৰু ভাৰত চৰকাৰত আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ 125th আমেণ্ডমেণ্ট যি দ্বাৰা আমাৰ কাউন্সিলসমূহক মানে এম্পাৱাৰ্ড কৰা হ'ব বা ফাইনেন্সিয়েল এম্পাৱাৰ্ড কৰা হ'ব বা সমষ্টিবিলাক মানে বঢ়াই দিয়া হ'ব এইবিলাক মানে যিখিনি 125th মেনশ্যন আছে সেইটো আমি বিচাৰি পেলাই 125th আমেণ্ডমেণ্টটো চলি থকা যিখিনি মানে পাৰ্লামেণ্ট সেই পাৰ্লামেণ্টৰ মাজেৰে এইটো পাছ হৈ যাব লাগে বুলি বা এই পাৰ্লামেণ্টত যিটো এইটো টেবল কৰা বিল ৰাজ্যসভাত এইটো পুনৰ উত্থাপন কৰি পেলাই এইটো পাছ কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ লগতে ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ যিখিনি বড়ো তেখেতসকলে তেতিয়াৰ পৰা মানে পাহাৰৰ যিটো ST মৰ্যাদা বিচাৰি আছে আৰু সেই দফাটো BTC একৰ্ডতো মেনশ্যন কৰা আছিলে বা বিটিআৰ একৰ্ডতো ইয়াত উল্লেখ আছে কিন্তু এইটো হৈ যোৱা নাই ভাৰত চৰকাৰ অসম চৰকাৰৰ এটা প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতিটো ভাৰত চৰকাৰে বাস্তৱত এইটো ৰূপায়ণ কৰিব লাগে আমি দাবী জনাইছোঁ লগতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো গাঁও কেইটামান গাঁওটো লৈ পেলাই বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলটো ইয়াত গঠন কৰা হ'ল আৰু ৰৈ যোৱা গাঁওবিলাকটো আকৌ মানে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলত মানে ইনক্লুড কৰিব লাগে আৰু ইয়াত মানে পূৰ্ণাংগ যিটো বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল বনাবৰ কাৰণে সমষ্টি বনাই পেলাই ইলেকশ্যন পাতিব লাগে আৰু সেই ৰৈ যোৱা যিটো কাম এইটো অসম চৰকাৰে অতি শীঘ্ৰে কৰিব লাগে বুলি আমি দাবী জনাইছোঁ লগতে আমাৰ মানে কেছেছ যিবিলাক মানে প্ৰাক্তন মানে NDP তেখেতসকলৰ কেছেছবিলাক মানে এতিয়াও মানে ডিছমিছ হোৱা নাই বা তেখেতসকল এতিয়াও মানে কেইজনমান মানে জেলত আছে বা কেইজনমান মানে নিয়াৰ যিটো কেছত আছে তেখেতসকলৰ কেছটো উইথড্ৰল কৰিবৰ কাৰণে বা যিসকল মানে জেলত আছে তেখেতসকলক মানে ৰিলিজ কৰিবৰ কাৰণে আমি এই আজিৰ কাৰ্যসূচীৰ দ্বাৰা আমি দাবী জনাইছোঁ লগতে আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ সেই মানে জংঘলত থকা যিখিনি মানে আমাৰ ST বা ফৰেষ্ট ডিলাৰ্ছ তেখেতসকলে 2006 মানে এপাৰে একমতে মাটিৰ পট্টা পাব লাগে কিন্তু সেই মাটিৰ পট্টাটো দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ বা ভাৰত চৰকাৰে অৱহেলা কৰিছে যাৰ কাৰণত শোণিতপুৰ বিশ্বনাথ বা বিভিন্ন জিলাত বা আমাৰ চিলাং বা বাক্সা বা ওদালগুৰি বিভিন্ন জিলাত এতিয়াও এপাৰে এণ্টাইটেলমেণ্ট পাবৰ কাৰণে এতিয়াও মানে বহুত সংখ্যক মানে পৰিয়াল আছে তেখেতসকলক যেন মানে এপাৰে মানে এক মানে মতে মানে লেণ্ড এণ্টাইটেলমেণ্ট দিয়াৰ যিটো কাম সেইটো অতি শীঘ্ৰে মানে আৰম্ভ আকৌ মানে কৰিব লাগে আৰু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ যিখিনি সমস্যা ST ছাত্ৰ ছাত্ৰীয়ে ST স্কলাৰশ্বিপ পায় কিন্তু বহু মানে বছৰৰ পৰা আমাৰ ST ষ্টুডেণ্টসকলে ST স্কলাৰশ্বিপটো পাবলৈ সক্ষম হোৱা নাই যাৰ কাৰণত মানে আমাৰ ST ষ্টুডেণ্টসকলে যিখিনি শিক্ষা ল'ব লাগে কলেজত এডমিশ্যন ল'ব লাগে বা কিতাপ কিনিব লাগে বা টিউশ্যন ল'ব লাগে সেইটো মানে হৈ উঠা নাই এইকাৰণে আমি দাবী জনাইছোঁ ভাৰত চৰকাৰ অসম
চৰকাৰৰ এই স্কলাৰশ্বিপৰ ইছ্যুটো সোনকালে মানে বিলাব লাগে বা প্ৰদান কৰিব লাগে আমি দাবী জনাইছোঁ এই মানে এনেকুৱা মানে দাবীটো লৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজিও যে ধৰ্ণা কাৰ্যসূচী এই ধৰ্ণা কাৰ্যসূচীটো আমি লৈছোঁ পুনৰ মানে সকীয়নি দিব বিচাৰিছোঁ যে ডেমক্ৰেটিকেলি নিখিল বড়ো ছাত্ৰ সন্থাই এই কাৰ্যসূচীটো লৈ আছোঁ আগন্তুক দিনত কি পৰ্যায়ত আমি আন্দোলন ল'বলৈ বাধ্য হ'ব এইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাক মানে ইনষ্টিগেট কৰিব নালাগে বা ভাৰত চৰকাৰে আমাক প্ৰৱক কৰিব নালাগে তেখেতসকলে ভাবি আছে নেকি যে নিখিল বড়ো ছাত্ৰ সন্থাই মানে বিটিআৰ ৰেকৰ্ড কৰাৰ পিছত আকৌ মানে কৰিব নোৱাৰে বা বেলেগ মানে আন্দোলন আৰু কৰিব নোৱাৰে বা অন্যতম মানে লেভেললৈকে মানে যাব নোৱাৰে বা সেই পৰ্যায়লৈকে নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো ৰাইজে যাব নোৱাৰে এইটো আণ্ডাৰ এষ্টিমেট কৰিছে নেকি ভাৰত চৰকাৰ বা অসম চৰকাৰ বা প্ৰশাসনে যদি এনেকৈ কৰিছে তেখেতসকলৰ ভুল হ'ব আৰু ইয়াৰ পৰিণামটো অনাগত দিনত তেখেতসকলে দেখিব এইখিনি ৰাখিছোঁ থেংক ইউ